তো নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ কাৰণে এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ নিশ্চয় আপোনালোকে ভাল পাব আৰু সহায়ো হ'ব। তো মেইন কথাটো হ'ল আপোনালোকে নতুন ঘৰৰ বেনিফিচিয়াৰী ডিটেইলছটো কেনেকৈ চাব, কেনেকৈ তাৰমানে প্ৰথম কিস্তি, দ্বিতীয় কিস্তি আৰু তৃতীয় কিস্তিৰ পইচা একাউণ্টত সোমাল নে নোসোমাল আপোনালোকে যাৱতীয় তথ্য আপোনালোকে নিজৰ মোবাইলতে চাব পাৰিব। আপোনালোকে নিজৰ মোবাইলৰ স্ক্ৰীনটো আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ'ৰ বাবে আপোনালোকে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ। আৰু পাৰিলে আপোনালোকে আপোনালোকৰ ভাল লাগে আপোনালোকে নিশ্চয় মোৰ চেনেলখন কৰি ল'ব এনেকৈ। আৰু ইয়াত PMJAY বুলি লিখি চাৰ্চ কৰি দিব আৰু এনেকৈ আপোনালোকৰ সন্মুখত এনেকৈ এটা ৱেবছাইট অ'পেন হ'ব। আপোনালোকে প্ৰথম ৱেবছাইটটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ অ'পেন হ'ব। আপোনালোকে প্ৰথমতে ডেস্কটপ ছাইটটো অন কৰি ল'ব। এতিয়া আপোনালোকে ইয়াত য'ত লিখা থাকিব ষ্টেক হোল্ডাৰ বুলি তাতে ক্লিক কৰি দিব। দেখা পাইছে নিশ্চয়। ষ্টেক হোল্ডাৰটো বিচাৰি উলিয়াই ষ্টেক হোল্ডাৰ অপশ্যনটোত ক্লিক কৰি দিব আৰু তেতিয়া আপোনালোকে দেখা পাব IAY PMJ বেনিফিচিয়াৰী ৰিপৰ্ট আৰু এটা আছে SECC ফেমিলি মেম্বাৰ ডিটেইলছ। তো আপোনালোকে প্ৰথম যিটো অপশ্যন আছে তাতে ক্লিক কৰি দি দিব। আৰু যদি আপোনালোকক SEC মেম্বাৰ ডিটেইলছ লাগে তেনেহ'লে আপোনালোকে SECC মেম্বাৰ ডিটেইলছত ক্লিক কৰি আপোনালোকে চাব লাগিব। এইটো ভিডিঅ' মই আপোনালোকৰ কাৰণে বেলেগকৈ বনাম। এতিয়া আপোনালোকৰ প্ৰথম অপশ্যনটো টিপি দিব আৰু তেতিয়া দিয়াৰ লগে লগে এনেকৈ ৰেজিষ্ট্ৰেশ্যন নম্বৰ খুজিব। আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ ঘৰৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে সেইটো বহাই দিব। মই এটা উদাহৰণ হিচাপে লৈছোঁ। এনেকৈ লিখি আপোনালোকে চাৰ্চ কৰি দিব, ছাবমিট কৰি দিব। এতিয়া এনেকৈ আপোনালোকৰ বেনিফিচিয়াৰী সম্পূৰ্ণ তথ্যখিনি এনেকৈ আপোনালোকে চাব পাৰিব। ইয়াত যিজন মানুহৰ কোনটো বেংক একাউণ্ট আছে, তেওঁৰ কোনটো বেংক একাউণ্ট ৰেজিষ্টাৰ আছে, সকলোখিনি তথ্য চাব পাৰিব। 1,30,000 টকাৰ চেংচন আছে এই ঘৰৰ বাবদ। ইয়াৰে এইটো চাওক, এইটো ফাৰ্ষ্ট অৰ্ডাৰ শ্বীট ডিটেইলছত আছে ইনষ্টলমেণ্ট 1। ইনষ্টলমেণ্ট 1ত আছে 32,500 টকা। এইটো প্ৰথম কিস্তি তেওঁৰ সোমালে 17/11/2022। আৰু যেতিয়া আপোনালোকে দ্বিতীয় নম্বৰ বা তৃতীয় নম্বৰ কিস্তিটো সোমাব এনেকৈ 1, 2 বুলি লিখা থাকে, ইনষ্টলমেণ্টত লিখা থাকিব। ইনষ্টলমেণ্ট 1 যেনেকৈ 32,500 তেনেকৈ ইনষ্টলমেণ্ট 2 যিমান আহে 48,000 নে কিবা আহে এনেকৈ দেখিবলৈ পাব আপোনালোকে। তো এইখিনিয়ে মেইন কথাটো। আপোনালোকে নিশ্চয় সহায় হ'ব। নিজৰো কেতিয়াবা দৰকাৰ হয় আৰু আনৰো কেতিয়াবা দৰকাৰ হ'লে আপোনালোকে এনেকৈ ওলাই নিজে চেক কৰি চাব পাৰিব। তো কথাটো হ'ল মই আৰু একবাৰ আপোনালোকক অনুৰোধ কৰিছোঁ, যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে নিশ্চয় চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব লাগিব। এতিয়া মই যে সেই যে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাই দিলোঁ, সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে ক'ত পাব সেইটো চাবলৈ হ'লে আপোনালোকে প্ৰথমে জব কাৰ্ডৰ ৱেবছাইটটো অ'পেন কৰি ল'ব লাগিব। আপোনালোকে জব কাৰ্ড লিখি চাৰ্চ কৰি দিব। দি কিনে আপোনালোকৰ জব কাৰ্ডৰ পইচা যেনেকৈ চাই মোৰ আগৰ ভিডিঅ'টোত ঠিক তেনেকৈ আপোনালোকে জব কাৰ্ড বুলি ক্ৰম ব্ৰাউজাৰত লিখি চাৰ্চ কৰি দিব আৰু এনেকৈ যিটো ৱেবছাইট আহিব এনেকৈ যিটো দ্বিতীয় নম্বৰ অপশ্যন জেনেৰেট ৰিপৰ্ট জব কাৰ্ড শ্লিপ ইত্যাদি যিটো আছে দ্বিতীয় নম্বৰ অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকৈ ভাৰতৰ গোটেইখিনি ৰাজ্যৰ তালিকাখন অ'পেন হ'ব। তাৰপিছত আপোনালোকে নিজৰ ফাইনেন্সিয়েল ইয়াৰটো চিলেক্ট কৰি ল'ব। 2022-23 দিলে হ'ল। পিছত ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত আপোনাৰ যিটো ব্লক আছে সেইটো ব্লক চিলেক্ট কৰি ল'ব। পিছত পঞ্চায়তটো চিলেক্ট কৰি দি প্ৰচিড বুলি চাৰ্চ কৰি দিব। এনেকৈ আহিব। এতিয়া চাওক জব কাৰ্ড ৰেজিষ্ট্ৰেশ্যনৰ যিটো অপশ্যন তাৰে ভিতৰত 4 নম্বৰ অপশ্যন যিটো জব কাৰ্ড এণ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ তাতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পঞ্চায়তৰ অন্তৰ্গত যিমানখিনি জব কাৰ্ড হোল্ডাৰ আছে সকলোখিনি ওলাই আহিব।
ইয়াৰ পিছত আপোনালোকৰ যাৰ মানে ৰেজিষ্ট্ৰেশ্যন ID লাগে বা নম্বৰ লাগে সেইটো নম্বৰ চাৰ্চ কৰি আপোনালোকে ফাইণ্ড ইনত গৈ সেই জব কাৰ্ড ঘৰ নম্বৰটো আপোনালোকে টানিলে আপোনালোকৰ যিটো ঘৰৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ সেইটো ওলাই আহিব। যিটো জব কাৰ্ড নম্বৰত আপোনাৰ জব কাৰ্ডটো ওলাই লৈ কিনে সেই জব কাৰ্ডৰ ডিটেইলছত আপোনাৰ ঘৰৰ পইচাখিনি ৰেজিষ্ট্ৰেশ্যন নম্বৰটো তাতে লিখা থাকে অনলাইনত। সেইটো দেখা পাইছে AS2400394 এইটো হয় ঘৰৰ নম্বৰ। সেইটো বস্তু আপোনালোকে ইয়াৰ পৰা লিখি লৈ আপোনালোকে সেই আগৰ সেইটো